সকলোকে আমি সৰ্বপ্ৰথমে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৰমৰ যি শুভেচ্ছা অসমবাসীলৈ আৰু আপোনালোকলৈ আমি যাচিছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে কোকৰাঝাৰ ঢলমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত যি কৰম আয়োজন কৰিছে, ৰাইজৰ লগত সহযোগত যি কৰম আয়োজন কৰিছে, সেই কৰম উৎসৱত আমি কেন্দ্ৰীয় সমিতি হৈ আমি উপস্থিত হৈছোঁহি। অতি আনন্দৰ বিষয়ে আজি কৰমত এই অঞ্চলৰ সকলো ৰাইজ ইয়াত সমাগম হৈছে আৰু এটি সুন্দৰ পৰিৱেশ আমি দেখা পাইছোঁ। হয়, কৰম আমি সকলোৱে জানে যে কৰম উৎসৱ আদিবাসীসকলৰ এটি প্ৰধান উৎসৱ হয়, খেতিৰ লগত জড়িত এটি উৎসৱ হয়। আৰু এই কৰমৰ উৎসৱৰ জৰিয়তে আমি আমাৰ গাঁও অঞ্চলত আমাৰ পৰিবাৰত শান্তি প্ৰগতি আনিবৰ কাৰণে এই কৰম উৎসৱটি পালন কৰা হয়। বিশেষকৈ যিহেতু এটা খেতিভিত্তিক উৎসৱ হয় আৰু কৰমত আমি বহুত নীতি নিয়মেৰে এই কৰম উৎসৱখিনি পালন কৰা হয়। এসপ্তাহৰ আগৰ পৰাই আমাৰ কিছুমান বীজ আমাৰ কৰ্মতীসকলে, যিসকল আমাৰ ভণ্টিসকলে, আমাৰ ছোৱালীসকলে, যিসকল গাভৰু ছোৱালীসকলে, তেওঁলোকে এসপ্তাহ ধৰি উপবাস ৰাখে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ বীজ তেওঁলোকে ৰোপণ কৰে। আৰু এই ৰোপণৰ জৰিয়তে এটা প্ৰতীক হয় যে এই বীজ ধুনীয়াকৈ যেতিয়া উঠি আহে, ফুলি আহে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ এই যি উপবাস মানে তেওঁলোকে উপবাস ৰাখে, এই সময়তে তেওঁলোকে নিজৰ গাঁৱৰ যাতে শান্তি হয়, প্ৰগতি হয় আৰু তেওঁলোকে নিজৰ পৰিয়ালত যাতে এটা সুন্দৰ পৰিবাৰ তেওঁলোকে হয়, ইয়াৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে। আৰু বিভিন্ন সময়ত আমি দেখা পাওঁ যে বিভিন্ন অন্য যিবোৰ উৎসৱৰ দৰে কৰম যিহেতু এটা আমাৰ খেতিভিত্তিৰ লগত জড়িত, আমি সদায় কৰমটোত যেতিয়া আমি কৰম পালন কৰা হয়, কৰম উৎসৱটো পালন কৰা হয়, আমাৰ যিসকল আমাৰ আই মাতৃসকল, মা দেউতাসকল, আমাৰ খেতিয়কসকলে যি শস্য তেওঁলোকে পথাৰত সিঁচিছে বা শস্য যিসকলে পথাৰত ৰোপণ কৰিছে, এই যাতে গোটেই শস্যখিনি ধুনীয়াকৈ বিনা যিকোনো বেমাৰ আজাৰ হওক বা যিকোনো খেতি যাতে নষ্ট হৈ নাযায়, তাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা জনায় যাতে তেওঁলোকে এই খেতিখিনি ভালদৰে চপাব পাৰে আৰু তেওঁলোকৰ ভঁৰাল যাতে উন্নত হয়, তাৰ কাৰণে এই কৰমৰ জৰিয়তে আমাৰ কৰম ৰজাক বা কৰম দেৱতাক প্ৰাৰ্থনা কৰা হয়। আৰু এইটো এটা শান্তি আৰু সমৃদ্ধি আৰু এটা ঐক্য এটা প্ৰতীক হয়, যাতে আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা ঐক্য আমি আনিব পাৰোঁ, শান্তি আমি আনিব পাৰোঁ, তাৰে এটা বাৰ্তা এই কৰমৰ জৰিয়তে দিয়া হয়।